তোমাৰ বেলেন্সটো চোৱাৰ কাৰণে মোৰ যিমান শক্তি আছে মই ইয়াত ভৰ দিম এই হাত লম্বা হৈ দিয়া আৰু লম্বা বাস হয় তোমাৰ যিমান শক্তি আছে মোৰ ভৰটো ৰাখিবা আপুনি কৰিছে ৰেডি 1 2 3 ৰাখিব পৰা নাই না আৰু একবাৰ চাবা নেকি ওকে আপুনি মানে সাইডৰ পৰা সাইডৰ কৈছে ন সেইটো কাৰণে মই বলো একদম ছপাই দিবা হয় এতিয়া যেটো ছপাই দিয়া গৈছে নেক্সট টাইম সেম পজিশন হ'ব এটো 90 ডিগ্ৰী কোণ হ'ব ওকে মই আৰু মোৰ লগৰ এজন আহিছে মোৰ যিমান শক্তি আছে মই তলত নিয়াৰ কাৰণে ট্ৰাই কৰিম আৰু তুমি ৰাখাৰ কাৰণে ট্ৰাই কৰিবা এটো 90 ডিগ্ৰী হয় ঠিক আছে ওকে ৰেডি আগত হালিব নালাগে জাস্ট তোমাৰ এনার্জি এইটো পজিশনত কিমান এনার্জি আছে এটো জাস্ট এটা আইডিয়া কৰিম ৰেডি 1 2 3 তোমাৰ এনার্জি আছে কম জায়গা থিয় হোৱাৰ কাৰণে কি হৈছে তুমি মোক ৰাখিব পৰা নাই হয় ব্ৰেসলেটটো ইয়াক মই লগাই দিছো তোমাৰ ডিঙিত লগাই দিছো বা হাতত পিন্ধিলেও হ'ব ওকে 20 সেকেন্ডত কি কৰিব মোবাইলৰ টু ৰেডিয়েশন এই ৰেডিয়েশন কি হয় সেল বিলাক ইনএক্টিভ কৰি দিয়ে ই প্ৰটেকশন কৰি দিলে 15 সেকেন্ড 20 সেকেন্ডত কি কৰিব তোমাৰ সেল বিলাক এক্টিভ হৈ আহিব আৰু এক্টিভ হলে কি হ'ব তোমাৰ এনার্জিটো আগতে বেলেগ হ'ব সেম পজিশন হোৱা নাই আগতে ভৰটো ছপাই দিছিলা এতিয়া ছপাই দিব লাগিব হয় আগতে এটো 90 ডিগ্ৰী কোণ আছিল বাস এটো 90 ডিগ্ৰী কোণ থাকিব টাইমটো হৈ গল 20 সেকেন্ড হৈছে কোন ওকে মনত আছে মোৰ আগৰ ভৰটো ওকে ৰেডি 1 2 3 ৰাখিবা ডিফারেন্স দেখে নিও আৰু কথা বলিব ওকে তখন পুৰা কৰে এটো ৰাখিছো এটো তোমাৰ মোবাইল আছে নহয় মোবাইলটো লোৱা অন কৰা ওকে সেম হয়তো আগতে ছপাই দিয়া গৈছিল এতিয়া ছপাই দিয়া যাব আগতে 90 ডিগ্ৰী কোণ এফালে অলপ সেম পজিশনটো সেম হ'ব লাগিব তেতিয়াহে ৰিজাল্টটো ইকুৱেল আহিব ওকে আৰু অলপ ওকে ৰাখিবা ৰেডি 1 2 3 পাৰা নাই আরে ওকে ওকে থিয় হ'ব পজিশনটো সেম হ'ব অলপ ৰেডি অলপ হ'ব বাস ৰাখিবা 1 2 3 ওকে এবার মোবাইলটো আকৌ সেম পজিশন করা কি করবা অন কৰিলা অলপ লগাই লোৱা পকেটত থ মই এটা দিছো এইটো বেলেগত থ কিছু সময়ৰ কাৰণে একেবাৰে দিয়া নাই দে এইটো একেবাৰে লৈ যাবা যদি ভাল লাগে লৈ যাবা ওকে সেম পজিশন এবাৰ কি কৰিছো ব্ৰেসলেটটো তোমাক পিন্ধাই দিছো মোবাইলটো লগত আছে আকৌ এনার্জি ব্রেসলেটটো কি প্রোটেকশন দিয়া গৈছে ই কি কাম কৰিব মোবাইল টিভি ল্যাপটপ ৰেডিয়েশনৰ পৰা যিখিনি মানুহৰ ক্ষতি হয় সেলখিনি ইনএক্টিভ হয় সেইখিনি তোমাৰ কি হ'ব নিদিব ই প্ৰটেকশন দিব ৰেডিয়েশন ইমান খতৰা বস্তু এজন মানুহৰ ক্যান্সাৰ হ'ব পাৰে না তুমি কেতিয়াবা ল্যাপটপ টিভি পাছোন আৰু আজিকালি ক্যান্সাৰ হৈ আছে তাৰ পৰা দেখাব ইয়াক যদি তোমাৰ লগত আছে তুমি নন স্টপ 8 ঘন্টা 10 ঘন্টা কাম কৰিবা হার্ড ওয়ার্ক কৰিবা গমে না পাবা ওকে সেম পজিশন কোনোবা ইয়াক জাদু বুলি কয় সেম বাস অলপ হালি যাব বাস পজিশন সেম হৈছে ওকে ৰেডি 1 2 3 কিবা ডিফারেন্স কিবা ডিফারেন্স শক্তিটো কেনেকৈ আহি গ'ল এই যেটো ৰে কি কৰিছে প্ৰত্যেকটো মুহূৰ্তত তোমাৰ সেলখিনি এক্টিভ থাকিব দিয়া নাই ৰেসিডাৰত কি বস্তু আছে এই তিনিটা ধাতু আছে জার্মানিয়াম টাইটানিয়াম আৰু ম্যাগনেট বিজ্ঞানে প্রুভ কৰিছে ৰিসার্চ কৰিছে যে ৰেডিয়েশনৰ পৰা প্ৰটেকশন লোৱাৰ কাৰণে কিছুমান ধাতুৰ প্ৰয়োজন যেনেকা তুমি এমএলএ হবা মানুহজন খঙল আছিল কিন্তু যদি এমএলএ হবা হোয়াইট ড্রেস লগাবা নমস্কাৰ মানটা একদম নরমাল থাকিব না আৰু সেম মানুহজন এতিয়া পুলিশৰ ড্রেসটো লগাবা কেলা
এই মাইণ্ডটো কোনে বনালে? মেটেলে না, হোৱাইট কাপোৰ আৰু খাকী কাপোৰ। এই মাত্ৰ নমস্কাৰ আছিলে, দাদা ভালে আছে নে? এই মাত্ৰ কেলা কিহে ক'ত যাবি বুলি কৈছে। ওকে, ইয়াত তেনেকুৱা ধৰণে বিজ্ঞানে তিনিটা ধাতু লগাইছে, যি তিনিটা ধাতুৰ লগত তোমাৰ মাইণ্ডটো ছেটিং হ'ব, তুমি যি কৰা সেই কামৰ একাগ্ৰতাটো বাঢ়ি যাব, মাইণ্ডটো ছেটিং হ'ব। অলপ আগতে মোক যিটো প্লেন দিছিলা, তোমালোকে কি কৰিব মন কিন্তু মই 100% তাত মন আছিলে। মাৰ্ক কৰিছা? মোৰ মোবাইলটো চাইলেণ্ট আছিলে, কাৰণ তোমালোকে ইমান দূৰৰ পৰা আহিছা, মোক কিবা এটা দেখাও কাৰণে না। আৰু সেইটো একচুৱেলি কি হৈছে, মই হাৰ্টৰ পৰা চাইছো, কাৰণ মোৰ মাইণ্ডটো সেইখিনি সময়ত বাহিৰত নাছিলে, মই যিটো সেইটো কামত মোৰ মাইণ্ডটো ছেটিং আছিলে। তুমি কি কৰিছে, এইটো আমাৰ মেগনেটে কাম কৰিছে। আগতে তুমি কি কৰিছিলা, 50 কিলোমিটাৰ বাইক চলাইছিলা, 500 মানুহৰ কথা কৈছিলা, আজি আৰু কথা নকবি দে, আজি মই সোনকালে হৈ দিম, মোৰ ভাল লগা নাই, বহুত হাৰ্ড ৱৰ্ক কৰিছো। যদি এনাৰ্জি ব্ৰেচলেটটো আপোনাৰ লগত থাকে নহয়, 50 নহয় 200 কিলোমিটাৰ বাইক চলাৰ পিছতো, এখন হয় 1000 মানুহৰ লগত কথা কোৱাৰ পিছতো বেয়া লগা শব্দটো মুখেদি নাহিব, ফুল এনাৰ্জি থাকিব, যিটো হকিকতে এনাৰ্জি আমাৰ থাকিব লাগে। ৰেডিয়েশ্যনে যিটো মাইনাছ কৰিছিলে সেইটো ৰিকভাৰী হৈ যাব, তাৰমানে ৰেডিয়েশ্যনৰ পৰা যিটো ক্ষতি সেইটো 100% প্ৰটেকশ্যন হ'ব। আৰু এনেকুৱা এটা নাম্বাৰ 1 টেন্স কোম্পানীৰ এনাৰ্জি ব্ৰেচলেট যদি আপোনাৰ মোৰ লগত থাকে, কি হ'ব পাৰে, নিজৰতো লাগিবই না। আৰু ওৱান টাইম পাৰচেজ, ওৱান টাইম পজিশ্যন, লাইফ টাইম মাল্টিপল ইনকাম, এজন নেটৱৰ্কৰ যিখিনি সপোন, সেই সপোনখিনি অনলি এটা নেট এনাৰ্জি ব্ৰেচলেটে আপুনি পুৰা কৰিব পাৰে। কিমান মানুহ দেখাব পাৰে, আপোনাৰ কাম হ'ল নিজে পিন্ধা, আৰু ইয়াৰ যিটো বেনিফিট সেইটো মানুহৰ মাজত যদি ফ্ৰেণ্ডক কয় কি ক'ব, এই মোক এটা লাগিব না, মোক লাগে, মোক মিছাচন নালাগে, ভণ্টি নালাগে, দাদাৰ নালাগে, আপোনাৰ ঘৰত যিখিনি ল'ৰা ছোৱালী আছে স্কুলত পঢ়ি আছে, মই গেৰাণ্টি দিব পাৰোঁ কি আছিলে, কোনো মতেহে মেট্ৰিক পাছ কৰিব, এই ডিভিজন লৈ পাছ কৰিব, মই গেৰাণ্টি দিব পাৰোঁ। কাৰণ আগতে 2 ঘণ্টা পঢ়া নাই, আজি 4 ঘণ্টা পঢ়িব, তাৰ মাইণ্ড ছেটিং হ'ব। কি ক'ব, কি কৈছিলো, 43 to 45 আইটেম প্ৰডাক্ট আপোনাৰ লগত কথা ক'ব। আমি মাত্ৰ এটা প্ৰডাক্ট বাচিব লাগে, এই যে আপোনাৰ মোৰ সপোনখিনি বাস্তৱ বুলি। কিমান প্ৰডাক্ট লাগে? সাকসেস কৰাৰ কাৰণে এটা প্ৰডাক্টে যথেষ্ট, হয়তো অৰিকা টুথপেষ্টটো আপুনি বাছি ল'ব পাৰে। আৰু যদি ভাবে যাক যেনেকে পাওঁ চবেই দিম, ওকে, আৰু ভাল। আৰু যদি ভাবে নাই মই মাত্ৰ 2টা প্ৰডাক্টে লৈছো, এটা পিন্ধিছো, এটা কোনোবা ফ্ৰেণ্ডক গিফ্ট দিছো, আপোনাৰ পজিশ্যনটো হৈ গ'ল। এই যে ব্ৰঞ্জ কাৰ্ড কৈছিলে না, তাৰমানে 2টা ব্ৰেচলেট ল'লে ব্ৰঞ্জ কাৰ্ড হৈ গ'ল। কিহৰ কাৰণে লৈছিলে? নিজৰ স্বাস্থ্যটো ভালে ৰাখাৰ নামত। আৰু কাৰোবাক দেখাইছে, সিও কৈছে মোকো লাগে, বেটা তইও ব্ৰঞ্জ কাৰ্ড হ। আপোনাৰ লগত মাত্ৰ 2জন মানুহ আহিব লাগে, বাস সেইখিনি কাম ডুপ্লিকেট কৰিব লাগে। আপুনি লাইফত প্ৰডাক্ট ৰিটেইলিং কৰিব নালাগে, অনলি ডুপ্লিকেট ডুপ্লিকেট ডুপ্লিকেট, আৰু ডুপ্লিকেট কৰিলেই 1 বছৰত 21 লাখ টকা আহিব। মই আপোনাক এতিয়া দেখাই আছো, কেনেকুৱা লাগছে? ওকে, এইটো যাদু নিচিনা বহক।